हेलो बंधुসকল কি খবৰ সকলে ভাল নাই আশা কৰো সকলে ভালে থাকে আজি মই আপোনালোকক এটা প্লেছলৈ লৈ যাম যেটো প্লেছত নেকি আমাৰ ওচৰতে লাগি থকা এখন গিবন অভয়াৰণ্য আছে যোনখন গিবন অভয়াৰণ্যত গিবন বান্দৰ দেখিবলৈ পোৱা যাব আৰু হলং গছ দেখিবলৈ পোৱা যাব মই সকলো যিমান পাৰো সিমানটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক আগলৈ Hollongapar ওৱৰ্ল্ড ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কমেন্ট কৰিবলৈ নাপাহৰিব চাই থাকক ভিডিওটো আগলৈকে 2000 years later বন্ধু-বান্ধৱীসকল আমি আহি বৰ্তমান এতিয়া উপস্থিত হৈছো গিবনৰ ফৰেষ্ট কেম্পৰ ওচৰত আৰু ফৰেষ্ট কেম্পৰ পৰা আমি পাৰমিশন লৈ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিওটো আগলৈকে A few moments later हेलो बंधु-बाন্ধৱীসকল আপোনালোকে চাই আছে Hollongapar ওৱৰ্ল্ড ইউটিউব চেনেল আৰু হয়তো আতৰত দেখিছে এটা বান্দৰ সেই বান্দৰটোৰ নাম হৈছে টুপিমুৰিয়া বান্দৰ হি প্ৰায়ভাগ হাবি মাজতে থাকে গছৰ ডালতে থাকে আৰু হি বাহিৰলৈ ওলাই ঘপককে নাহে মানে আৰু এই বান্দৰটো আপুনি দেখিছে নেজডাল কিমান দীঘল হয় আৰু মূৰটোৰ কোলা ৰঙৰ আছে সেইকাৰণে তাক বান্দৰটোৰ নাম হৈছে টুপিমুৰিয়া বান্দৰ আৰু তাৰ মূৰটো মানে টুপি নিচিনা আপোনালোকে চাব পাৰে মই জুম কৰি দেখাব পৰা নাই ইমানটো দেখিছে আপোনালোকে মই কিমান দূৰ জুম কৰি পেলাই মুখখন দেখিছে তাৰ হ'ব আৰু কি যিমান পাৰো সিমান চেষ্টা কৰিম ভিতৰলৈ যাবৰ কাৰণে আপোনালোকে চাই থাকক ভিডিওটো আগলৈ আৰু কিবা কিবি যদি পাওঁ মই দেখা যাম ভিডিওটো চাই থাকক আৰু সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব এ দেখিছে ঘৰলৈ উভতি অহাৰ সময়ত হাতী দেখি গলো ঘৰলৈ উভতি আহিছো আৰু হাতী লগ পাই গৈছো সৌভাগ্য মই আপোনালোকক দেখাবলৈ পাই আৰু ভিডিওটো ইমানেই আছিল আজিৰ ভিডিওটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব